हेलो फ्रेंड्स वेलकम बैक टू अनदर ब्लॉग्स बंधुসকল আপোনালোকে মোৰ আগৰ যেটো আলু খেতি কৰাৰ প্ৰচেষ্টা ভিডিওটো দেখিছিলে সেই যে আলু খেতি আলু গুটিবিলাক ৰৈছিল যেটো ভিডিওত আপোনালোকে দেখিছিলে সেই আলুবিলাক গছবিলাক কেনেকুৱা হৈছে এতিয়া গুটিবিলাক গজিছে এতিয়া ইয়াত যি কাম কৰিব লগা আছে সেই কামখিনি মই ইয়াতে কৰিব চেষ্টা কৰিছো আৰু অলপ পিছতে আপোনালোকক দেখুৱাই আছো কি কৰিব লাগিব ইয়াতে চাওক ইয়াতে হাৰিপাতি গছবিলাক গজিছে আৰু নেক্সট যি কাম আছে ইয়াতে আমাৰ ইয়াতে হুল মাৰিব লগা আছিল হুলবিলাক আমি মাৰিছো তাৰ পিছত এতিয়া মাটি উঠাব লাগিব নাঙলেৰে সেই মাটিবিলাক কেনেকৈ উঠাব লাগে আপোনালোকক দেখুৱাম অলপ পিছতেই মই উঠাইছো এটা চাওক আগত অলপখিনি আধাখিনি আগতে কৰা হৈছে একদিন আগত চাওক ধুনীয়া দেখা গৈ আছে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা হৈছে হাৰি পাতি দিয়াৰ কাৰণে আৰু ভাল লাগিছে কিছুমানে মেটেকা দিয়ে কিন্তু আমি এনেকে নকৰো আমি মাটিবিলাক উঠাই দিও আলু খেতিৰ আলুৰ মানে গছৰ দুইফালে আমি মাটিবিলাক অলপ ওপৰ ফালে উঠাই দিও না পিৰামিডৰ নিচিনাকে নাঙলেৰে মোৰ বোধৰে বহুত ধুনীয়া লাগিছে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে তো ইয়াতে মই আগতে অলপ গছখিনি আপোনালোকক দেখাইলো তাৰ পিছত বাকি যেনেকৈ কৰিছো কামখিনি নাঙলেৰে কেনেকৈ উঠাব লাগে হেতু আপোনালোকক অলপ পিছত দেখাই আছো ইয়াতে আমাৰ আৰু এটা দৃশ্য আছে চাওক ইয়াতে সৰিয়হ খেতি হৈছে বহুত ধুনীয়া চাওক সৰিয়হ খেতি মই ভাবিছো ইয়াৰ বিষয়ে এটা সৰু ভিডিও আপোনালোকক কাৰণে বনাম মানে মোৰ বহুত ভাল লাগে মানে তো আপোনালোকে ভাল লাগিলে চাব না লাগিলে নাই কথা নাই কিন্তু সৰিয়হ খেতি দেখিলে মোৰ বহুত ভাল লাগে ইমান ধুনীয়া ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি থাকে মৌমাখিবিলাক ফুলি থাকে গতিকে এটো ভিডিও মই এটা বনাম বুলি ভাবিছো তো এটো পিছৰ কথা আগতে আপোনালোকে চাই লওক কেনেকৈ মাটিখিনি উঠাব লাগে সেইখিনি চাওক এই মুহূৰ্তত মই নাঙল টানি আছো আৰু এই ক্ষেত্ৰত সহায় কৰিছে মোৰ ভিনি আৰু এটো অকলে কৰা কাম নহয় কাৰণ আগতে মই অকলে টানিছিল এটো খালি মাটি আছিল এতিয়া যেটো গছ আছে যদি অলপ স্লিপ কৰে তেতিয়ালে গছবিলাক উঠি যাব নাঙলৰ আগফালেৰে গতিকে এটো দিগদাৰি হয় অকলে কৰা দুইজনে কৰি আছে সেই কাৰণে আৰু বহুত এনাৰ্জিও লাগে মানে গুৰুৰ কামখিনি নিজে কৰিব লগা হয় দুইজনেৰে অলপ বেছি পৰিশ্ৰম কৰিব লগা হয় নাঙলটো টানিবলৈ হলে বহুত এনাৰ্জি দৰকাৰ পৰিশ্ৰমৰ দৰকাৰ আৰু যিজনে ধৰি থাকে তেওঁৰো বহুতখিনি মানে এনাৰ্জি প্ৰেছ কৰিব লগা হয় বল প্ৰয়োগ কৰিব লগা হয় মোটামুটি ভালেখিনি বল লাগে মই টানি চাইছো আপোনালোকে যদি চাইছে গম পাব আৰু যদি আলু খেতি কৰাৰ ইচ্ছা আছে কৰিব এনেকে আৰু যিখিনি কৰিছো আমাৰ ধৰক আধা বিঘা মান নিজৰ খোৱাৰ কাৰণে যিখিনি লাগে সেইখিনি হৈ যাব আৰু আগতে কৰিছিলো আমি প্ৰতি বছৰতে প্ৰায় কৰা হয় আমাৰ আগত বহুত 3-4 বিঘা 5 বিঘা লৈকে কৰিছিলো এটা সময়ত কিন্তু আজিকালি মানে সময় নোপোৱাৰ কাৰণে কৰা নহয় আৰু এতিয়া লেবাৰ লাগে পৰিশ্ৰম কৰিব লগা হয় গতিকে মই আপোনালোকক দেখাব যত্ন কৰিলো যদি ভিডিওটো ভাল লাগে নিশ্চয় এটা লাইক দিব কমেন্ট কৰি আপোনাৰ মতামত জনাব কেনেকুৱা হৈছে আলু খেতিটো আৰু আপোনাৰ বন্ধুসকলক দেখাৰ কাৰণে সুযোগ কৰি দিব বেছি আৰু নকওঁ মানে কাম কৰি আছো আৰু আপোনালোকে চাইছে নিশ্চয় মই এইটো সময়ত কথা কোৱা নাছিল গতিকে থ্যাংক ইউ